Hi guys, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল মোৰ নতুন ভিডিও এটালৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এটা স্কিন কেয়াৰ ৰিলেটেড ভিডিও। য'ত মই আপোনালোকক দৈৰ ব্যৱহাৰটো দেখাম। ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু যদি ভিডিওটো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেন্ট, শেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত আপোনালোক ফাৰ্ষ্ট ভিজিটাৰ হয় তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নিশ্চয় নাপাহৰিব। দৈ আমাৰ হেলথৰ কাৰণে বহুত উপযোগী হয় আৰু হেলথৰ লগতে আমি নিজৰ স্কিনটোক যদি সতেজ কৰি ৰাখিব পাৰো তেনে ক্ষেত্ৰতো দৈয়ে আমাক বহুত সহায় কৰে। দৈ আমাৰ মুখখন ক্লিন কৰি ৰখাৰ লগতে সতেজ আৰু উজ্জ্বল কৰি ৰাখে। আমি যদি নিজৰ মুখখনক এটা ইনষ্টেন্ট গ্লো দিব বিচাৰো, কেতিয়াবা আমাৰ এনেকুৱা হয় যে আমি হঠাৎ পাৰ্টি এটা এটেণ্ড কৰিবলগীয়া হয় আৰু তাৰ আগত আমাৰ পাৰ্লাৰ যোৱাটো সম্ভৱ নহয়। তেনেকুৱা ক্ষেত্ৰত যদি আমি দৈৰে নিজৰ মুখখনক সফা কৰো, মই কেইটামান আপোনালোকক তেনেকুৱা ষ্টেপ দেখাম য'ত আমি অতি সহজতে নিজৰ মুখখনক ক্লিন কৰি ৰাখিব পাৰো। আৰু তেনেকুৱা ক্ষেত্ৰত য'ত আমি পাৰ্লাৰ যোৱাটো সম্ভৱ নহয় আৰু পাৰ্টিটো নিশ্চয় এটেণ্ড কৰিবই লাগিব, তেনেকুৱা ক্ষেত্ৰত মই এই দৈৰে নিজৰ মুখখনক ক্লিন কৰি ৰাখো। আৰু আপোনালোকে এইটো যদি কাম কৰে তেতিয়াহ'লে নিজেই গম পাব যে নিজৰ মুখখন কিমান সতেজ আৰু কিমান উজ্জ্বল লাগিছে। তেতিয়াহ'লে আহক ভিডিওটো ষ্টাৰ্ট কৰো। এয়া মই লৈছো দৈ গোটা অংশ লৈছো আৰু পানীখিনি আঁতৰাই লৈছো তাৰ পৰা। লগতে লৈছো বিলাহীৰ ৰস। বিলাহীটো আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি পেলাই চেকিও এনেকুৱা ৰস উলিয়াই ল'ব পাৰে। মই কিন্তু ৰুকনি এখনত ৰুকি চেকনিৰে চেকি ৰসখিনি উলিয়াই লৈছো। লগতে 2 টুকুৰা বিলাহী স্লাইচ কৰি কাটি লৈছো। এনেকুৱা বহুত বেছি পাতল কৰিব নালাগে, এনেকুৱাকৈ অকমান ডাঠ কৰি কাটি ল'ব। এতিয়া মই এটা বাটিত 2 চামুচ দৈ লৈ লৈছো আৰু লগতে লৈ ল'ম গোলাপ জল। গোলাপ জল মই ইয়াত 15 টোপাল মান ব্যৱহাৰ কৰিছো। 15 টোপাল হ'লে আপোনালোকে হাফ টেবল স্পুন গোলাপ জল দি দিব আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব যাতে দৈখিনি সম্পূৰ্ণৰূপে গোলাপ জলৰ লগত মিক্স হৈ যায়। চাওক, দৈ আৰু গোলাপ জল সম্পূৰ্ণৰূপে মিক্স হৈ গৈছে। এতিয়া আমি এইখিনি মুখত লগাব পাৰোঁ। এই মিক্সচাৰটো লগোৱাৰ আগতে মই গোটেই মুখখন ফেচ ৱাছেৰে ধুই লৈছিলোঁ আৰু এই মিক্সচাৰটো আমি মুখত এনেকৈ লগাম যেনেকৈ আমি ফেচ ৱাছেৰে মুখখন ফেচ ৱাছ কৰিলে ফেচ ৱাছটো খহি লগাওঁ, তেনেকৈ এই মিক্সচাৰটো মই মুখত খহি লগাইছোঁ। এই মিক্সচাৰটোৱে মুখখন ক্লিন কৰি ৰখাত সহায় কৰিব। মই 2খন হাতত দৈ আৰু গোলাপ জলৰ মিক্সচাৰটো লৈ পেলাই গোটেই মুখখন ভালদৰে ঘহি লৈছোঁ। মুখৰ লগতে মই ডিঙিটো এই মিক্সচাৰটো ঘহি ল'ম। কিছু সময় এনেকৈ ঘঁহা হোৱাৰ পিছত এখন ভাল কটন কাপোৰেৰে মই মুখখন মচি লৈছোঁ। কিছু পৰিমাণে আমাৰ মুখখন ক্লিন হৈয়ে গৈছে। দ্বিতীয় ষ্টেপত মই অকণমান দৈ লৈছোঁ, 1 চামুচ দৈ লৈছোঁ। লগতে বিলাহীৰ ৰস 2 চামুচ লৈ এইখিনি অলপ মিক্স কৰি ল'ম। তাৰপিছত পুনৰ এই মিক্সচাৰটোত মই 1 চামুচ দৈ মিক্স কৰিছোঁ আৰু বিলাহীৰ ৰস অলপ মিক্স কৰি গোটেই মিক্সচাৰটো সম্পূৰ্ণ মিক্স হোৱালৈকে লৰাই মিক্স কৰিম। দৈ আৰু বিলাহীৰ ৰসটো সম্পূৰ্ণৰূপে মিক্স হৈ যাব লাগিব। এয়া চাওক, মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া মই কাটি থোৱা বিলাহী 2 টুকুৰা সেই মিক্সচাৰটোত ডিপ কৰি দিছোঁ।
এতিয়া বিলাহী 2 টুকুৰা উঠাই আনি মই গোটেই মুখখনতে ভালদৰে ঘঁহিম। বিলাহীটো আমাৰ বহুত ভাল এটা স্ক্ৰাবাৰ হয়। মই দেখুৱাৰ দৰে বিলাহী টুকুৰাটো দৈত ডিপ কৰিব আৰু গোটেই মুখখনতে ভালদৰে ঘঁহি ঘঁহি লগাব। বিলাহীৰ টুকুৰাটো যেতিয়া অকণমান ড্ৰাই হৈ যোৱাৰ নিচিনা লাগে, মই তেতিয়া পুনৰ বিলাহী আৰু দৈৰ মিক্সচাৰত বিলাহীৰ টুকুৰাটো ডিপ কৰি লৈছোঁ, লৈ পুনৰ মুখখনত ভালদৰে ঘঁহি দিছোঁ। আমি আমাৰ স্কিনখন ভালে ৰাখিবলৈ হেল্থি টাইট মেইনটেইন কৰাৰ লগতে স্কিনখনৰ আউটাৰ কেয়াৰ লোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। দৈত যিহেতু লেক্টিক এচিড থাকে, চ' আমাৰ স্কিনৰ পিম্পল আঁতৰোৱাত ই বহুত সহায় কৰে। লগতে ইয়াত ক্ৰীমো থাকে, যিয়ে আমাৰ স্কিনৰ কোমলতা বৰকৰাৰ ৰখাত সহায় কৰে আৰু স্কিনখন উজ্জ্বল কৰি ৰাখে। এই প্ৰচেছটো আপোনালোকে প্ৰায় 5 মিনিটমান কৰিব লাগিব। মই 5 মিনিটমান বিলাহী আৰু দৈৰ মিক্সচাৰটো মুখত বিলাহীৰ টুকুৰাটোৰে ঘঁহি ৰাখিছোঁ। এই প্ৰচেছটো অকণমান সময় বেছিকৈ কৰিলে গোটেই মুখখন ভালদৰে চফা হৈ যাব। মই ডিঙিৰ পৰ্চনটোতো চেম প্ৰচেছ ব্যৱহাৰ কৰিছোঁ আৰু চফা কটন কাপোৰেৰে মুখখন মোহাৰি লৈছোঁ। আপোনালোকে কাপোৰখন পানীত অকণমান তিয়াই ল'ব পাৰে, মই কিন্তু পানীত তিয়াই লোৱা নাই। এয়া চাওক, মুখখন বহুতখিনি চফা হৈ গৈছে। এতিয়া আমাৰ শেষৰ ষ্টেপটোত মই কি কৰিছোঁ, আমি মুখত যেনেকৈ ময়শ্চাৰাইজিং ক্ৰীম এপ্লাই কৰোঁ, ঠিক তেনেকৈ দৈখিনি ক্ৰীম ঘঁহাৰ নিচিনা গোটেই মুখখনতে ভালদৰে ঘঁহি লৈছোঁ। এই প্ৰচেছটো মই প্ৰায় 2-3 মিনিট কৰিম। ভালদৰে গোটেই মুখখনতে দৈখিনি সানি ল'ম। দৈ আমাৰ হেল্থৰ কাৰণে বহুত উপযোগী। তাৰ লগতে স্কিনখন সতেজ আৰু ময়শ্চাৰাইজিং কৰি ৰখাত দৈয়ে আমাক বহুতখিনি সহায় কৰে। মই গোটেই মুখখনতে ক্ৰীম সনাৰ নিচিনা দৈখিনি সানি লৈছোঁ। মুখৰ লগতে ডিঙিটো মই ভালদৰে এইখিনি সানি লৈছোঁ আৰু দৈখিনি ভালদৰে সানি হোৱাৰ পিছত মই 3 মিনিট বা 2 মিনিট সময়ৰ কাৰণে এইখিনি তেনেকৈ থৈ দিম আৰু ঠাণ্ডা পানীৰে ধুই পেলাম। ৰৈ যোৱা দৈখিনি মই হাতত সানি লৈছোঁ। এইখিনি মই 2 বা 3 মিনিট সময়ৰ কাৰণে এনেকৈ ৰেষ্ট কৰিবলৈ দিম, তাৰপিছত ঠাণ্ডা পানীৰে ধুই পেলাম। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।